হাঁহিৰ খোৰাক নিউজ বৰপেটা ৰুট সন্ধিয়াৰ আঞ্চলিক বাতৰি কৰিছোঁ কামালুদ্দিন। নমস্কাৰ। গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ গৈ থাকোঁতে এখন হেলিকপ্টাৰৰ লগত 3টা কাউৰীৰ লগত খুন্দা লাগি 2টা কাউৰী নিহত হৈছে, 1টা কাউৰী আহত হৈছে। নিহত কাউৰী 2টা ব্ৰহ্মপুত্ৰ নদীত পেলাই দিয়া হৈছে। আহত কাউৰী উন্নত চিকিৎসাৰ কাৰণে ডাউনটাউন হস্পিটেলত প্ৰেৰণ কৰা হৈছে। কাউটো অস্ত্ৰোপচাৰ কৰোঁতে কাউটোৰ পেটৰ পৰা এখন হেলিকপ্টাৰ পাখা ওলাই পৰিছে। পাখাটো দিল্লীলৈ প্ৰেৰণ কৰা হৈছে আৰু কাউটো উন্নত চিকিৎসাৰ কাৰণে ভেললৈ পঠোৱা হৈছে। খন্তেক লৈছে বাণিজ্যিক বিৰতি, পুনৰ আহিম উভতি। পুনৰ আহিছোঁ বাতৰিৰ মাজলৈ। 1,62,000 মাও আহত আৰু নিহত হৈছে। নিহতৰ সংখ্যা হ'ল 62,000, আহতৰ সংখ্যা হ'ল 1 লাখ। এই আহত নিহত মৰ ক্ষতিপূৰণ কোনে দিব, এই লৈ সমালোচনা চলি আছে মহৰ দল সংগঠনৰ ভিতৰত। যিবোৰ মানুহে চিঙা ফুটা আঁঠুৱা ব্যৱহাৰ কৰে সেইবোৰ মানুহে ক্ষতিপূৰণ দিব লাগিব, আৰু যিবোৰ মানুহে ঘৰৰ চোতালত আশে পাশে লেতেৰা পৰিৱেশ বজাই ৰাখে সেইবোৰ মানুহে ক্ষতিপূৰণ দিব লাগিব। এই লৈ সমালোচনা চলি আছে মহৰ দল সংগঠনৰ ভিতৰত। কালি দিছপুৰ সংবাদ মেল পাতি এই কথাই উত্থাপন কৰিছে। আমাৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। নমস্কাৰ।